টেনশ্যন ল'ব নালাগে। দৰমহা বাঢ়িলে গাঁওবুঢ়াৰ চবফালে ভাল কথা। ভাল হৈছে না বেয়া হৈছে? কংগ্ৰেছ দিনততো ইয়াতে MLA নাহে, AICC দিনতো MLA নাহে, আহিছে নেকি? আমিতো একদম তাত লগে পাই গৈছে ভিতৰত। আৰু যাব, ৰাস্তা বনাই গৈ থাকিব। এতিয়া দলং দিছে ইয়াতে। এইটো মোৰ 15 আগষ্টৰ পিছত টেণ্ডাৰ হ'ব। আমাৰ ল'ৰা ছোৱালী আৰু পানীৰ কাৰণে বৰষুণ মানে কি কয় স্কুল যাব নালাগে, কষ্ট নহয়, হৈ যাব। এতিয়া পানী হ'লেও স্কুল যাব পাৰিব। আৰু একটা ভাল খবৰ আছে, নেতাজী সুভাষ চন্দ্ৰ বসু মডেল ৰেচিডেন্সিয়েল স্কুল একটা ইয়াতে দলামৰাত দিছে। এইটোও কাম আৰম্ভ হ'ব সোনকালে। টেণ্ডাৰ হৈ গ'ল, চব কণ্ট্ৰেক্টৰ এতিয়া কাম ধুমধাম হ'ব। আৰু একটা আৰু ভাল খবৰ, দলামৰা বাগানতে আৰু একটা আমি জুনিয়ৰ কলেজ দিছে, হায়াৰ ছেকেণ্ডেৰীলৈকে থাকিব তাতে। ইয়াতে আমি যিটো কমিটমেণ্ট কৰিছিলে ইলেকশ্যনৰ আগত, মোটামুটি 80% আমাৰ কথাবিলাক আমি ফুলফিল কৰি দিছে, হয় নে নহয়? KGVP হ'ব। আৰু কস্তুৰবা গান্ধী এটা বালিকা বিদ্যালয়, সেইটো আকৌ ছোৱালীবিলাকে অকল পঢ়িব পাৰিব, ল'ৰাবিলাক নাপাৰিব দেই। আকৌ ডিৰিঙত একলব্য, এইবিলাক এতিয়া ভাল ভাল কামবিলাক হৈ আহি আছে। আৰু কাম কৰিব লাগিব। এতিয়া 40% কাম হৈছে আমাৰ, আৰু 60% বাকী আছে। আগৰ মেকেজাং MLA বিলাক যদি কাম ভালকে কৰাহেঁতেন এতিয়া নালাগিলে হয়। ইয়াৰে মেকেজাং MSC বিলাকো কাম নকৰিলে, হয় নে নহয়? এতিয়া আমি চবেই বিজেপি চৰকাৰ অহাৰ কাৰণে ৰিচাৰ্ডো আছে, আমাৰ সূৰ্য ৰংফাৰো আছে, আমাৰ বাইদেউ আছে, চবেই মিলি কাম কৰি আছে। এতিয়া এইটো চৰকাৰটো বিজেপি চৰকাৰ কাম নকৰিলে MLA MSC বিলাক খুব গালি খায়, হয় নে নহয়? আগতেতো মনে মনে থাকিব পাৰে, এতিয়াতো চব গম পায়। নেটৱৰ্ক হৈ গ'ল না, ইণ্টাৰনেট। এতিয়া ইণ্টাৰনেটো আমি দিছো। ইণ্টাৰনেটৰ যোৱাবাৰ 26টা দিছিলো, এতিয়া আকৌ 35 মই লিখিছো। আমাক কম হৈছে আৰু লাগে। ইফালে ছাৰ্ভে হৈ গৈছে, য'ত য'ত হৈছে আকৌ তাতো টাৱাৰ লাগিব, ইণ্টাৰনেট হৈ যাব। চবফালে ভাল হৈছে। ফ্ৰী চাউলো পায় খাবলৈ, হয় নে নহয়? ঘৰ পাইছে নে নাই? প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰো পাইছে। অৰুণোদয় পাইছে নাই? অৰুণোদয়ো পাইছে, চবে